ঐ ৰুক্মিণী ৰুক্মিণী এই ভিতৰত কি কৰি আছনো? মোৰ বহুত ভোক লাগিছে, সোনকালে ভাত নাবাহ কিয়? আৰু মই পথাৰলৈ যাব লাগিব নহয়। তইনো ভিতৰত সোমাই কি কৰি আছ অথনিৰ পৰা? দেউতা, এই ইমান ৰাতিপুৱাই ৰাতিপুৱাই কিয় চিঞৰ বাখৰ কৰিছনো? হেৰৌ, ক'তনো চিঞৰ বাখৰ কৰা দেখিলি? এই মাৰকে মাতি আছো। ইমান দেৰিনো ভিতৰত সোমাই কি কৰি আছে জানো? ইফালে মোৰ পথাৰলৈ যাবলৈ সময় হ'ল। ভোকেও কলমলাই আছে, কেতিয়া ভাত বাঢ়ি দিব পাৰোঁ? ৰচোন বাৰু, মই মাক চাওঁগে কিনো কৰি আছে। ঐ ৰুক্মিণী, তই এই ভিতৰত সোমাই কি কৰি থাক? তোক অথনিৰ পৰা মই চিঞৰি আছো, শুনা নাই নেকি? শুনিছো। এই ঘৰখনত জানো কিবা কামৰ লেখ আছে? গোটেই ঘৰখনত কামেই কাম। ৰাতিপুৱা চকুহাল মেলি বিচনাৰ পৰাই কাম আৰম্ভ হয়েই। তাৰপিছতনো আকৌ মাতি থাকিলে মই কেনেকৈ আহিব পাৰোঁ কওকচোন? হেৰৌ, এই কামনো কাৰ ঘৰত নাথাকে? চবৰে ঘৰতে থাকে। তাৰ মাজতো মোৰ এটা খবৰ ল'ব লাগে তই। যেনেকৈহে কৈছে মই যেন আপোনাৰ খবৰেই নলওঁ। ৰাতিপুৱা দেখোন সান্দহগুৰিৰ লগত চাহ টোপাত দিলোৱেই। এতিয়াও সেই ভাতকেইটাৰ কাৰণেই লাগি আছোঁ। ময়ো গম পাইছোঁ আপোনাৰ পথাৰলৈ যাবলৈ দেৰি হৈছে বুলি। মই এনেই ৰখি থকা নাই নহয়। হ'ব হ'ব যা, তোৰ মুখতনো আৰু জোৰ ল'ব পাৰিনে? মোক সোনকালে ভাতকেইটা বাঢ়ি দেগৈ যা। পথাৰলৈ সোনকালে নগ'লে একো কাম নহয়। আহক, লৰালৰিকৈ ভাতকেইটা খাই পথাৰলৈ যাওক। মই চিঞৰকেইটানো কিয় মাৰি থাকে? মই আপোনাক লঘোণে নপঠাওঁ নহয়। ব'ল ব'ল, বায়নৰ ঘৰৰ খোল। কোনোবাই দিনা এই ইচ্ছা বজাম নহয়। মুখে মুখে কথা ক'বলৈ পাহৰি যাবি। খংটো উঠাই ভালো লাগে পিছে দেই। ঐ ৰুক্মিণী নবৌ, ৰুক্মিণী নবৌ, ঐ ক'ত আছেনো? ঐ বাহিৰলৈ সোনকালে ওলাই আহকচোন। ঐ সোনকালে আহক। পুতুল দেখোন। ইমান উঠা ঠুকাই আহিছে, ক'ৰবাত কিবা হ'ল নেকি? হ'ল মানে একদম সৰ্বনাশ হ'ল। সৰ্বনাশ হ'ল, বুজিছেনে? কি হ'লনো পুতুল? ভাঙি পাতি কোৱাচোন কথাটো। এই দেবেন ককাইদেউক সাপে খুটিলে। একদম বিষাক্ত সাপ আছিল। এতিয়া ককাইদেউক মানুহে হস্পিটাললৈ লৈ গৈছে। মই আপোনাক খবৰটোহে দিবলৈ আহিলোঁ। কি? সাপে খুটিলে? সেইটো কি সাপ আছিল? এই মাটি ফেটি আছিল। ককাইদেউ বিষতে চটফটাই পথাৰতে পৰি আছিল। মই গৈহে দেখা পাই মানুহ গোটাই হস্পিটাললৈ পঠাইছোঁ। আপুনি ব'লক, মই আপোনাৰ পিছে পিছে গৈছোঁ। শুনাচোন পুতুল, এই ছোৱালীজনী বা ক'ত থাকিলে এতিয়া? মই লৰালৰিকে ওলাই যাওঁ। এটা কাম কৰিবা, তুমি হস্পিটাল যাব নালাগে। এই ছোৱালীজনীকে অকণমান চাই দিবাচোন। মই লৰালৰিকে হস্পিটাললৈ যাওঁ। হ'ব নবৌ, আপুনি ছোৱালীজনীৰ বিষয়ে চিন্তা কৰিব নালাগে। আপুনি লৰালৰিকৈ হস্পিটাললৈ যাওক। ককাইদেউৰ অৱস্থা ইমান ঠিক নহয়। লৰালৰিকৈ যাওক আপুনি। হেৰা ভাইটি, অকণমান বেগেৰে বোলাচোন, অকণমান বেগেৰে বোলাচোন। মোৰ মানুহজনৰ বা তাত কি অৱস্থা হৈছে, কি কৰিছে, কেনেকে আছে? মোৰ কিবা বুকুখন ধপধপে কৰিছে। আৰু অলপ বেগেৰে বোলা ভাইটি, মই গৈ পালেহে তেখেতৰ সাহস বাঢ়িব। তুমি আৰু অলপ বেগেৰে চলোৱা। চলাইছোঁ বাইদেউ, আপুনি অকণমান ধৈৰ্য ধৰকচোন। ডাক্তৰ ছাৰ, মোৰ স্বামী কোনটো ৰুমত আছে? তুমি কোনজন পেচেণ্টৰ কথা কৈছা? ছাৰ, মোৰ স্বামী সাপে খুটিছিল। তেখেতক এইখন হস্পিটাললৈকে আনিছে। হয়, মই এতিয়া ধৰিব পাৰিছোঁ। তুমি তেখেতৰ কি হোৱা? মই তেখেতৰ পত্নী ছাৰ। মোৰ নাম ৰুক্মিণী। মই দুখিত ৰুক্মিণী। মই তোমাৰ স্বামীক বচাব নোৱাৰিলোঁ। আচলতে তেখেতক হস্পিটাললৈ অনাই দেৰি হ'ল। তেখেতৰ গোটেই শৰীৰতে বিষ বিয়পি পৰিল, যাৰ কাৰণে তোমাৰ স্বামীয়ে অকাল মৃত্যু সাৱটি ল'বলগীয়া হ'ল। নাই, এইটো কেতিয়াও সম্ভৱ নহয়। তেখেতে মোক অকলশৰীয়া কৰি এৰি থৈ যাব নোৱাৰে। এয়া কেতিয়াও সম্ভৱ নহয়। ছাৰ, আপুনি ভালকৈ চাইছিলেনে বাৰু? এয়া সম্পূৰ্ণ মিছা কথা। তেখেতে মোক এৰি থৈ যাব নোৱাৰে। তেখেতে মোক এৰি থৈ যাব। এয়াই সঁচা ৰুক্মিণী। মই এইমাত্ৰ তেখেতৰ কথাই বেলেগ এজন ষ্টাফৰ লগত পাতি আছিলোঁ। কি কৰিবা,
যাৰ যেনেকৈ মৃত্যু তেনেকৈ হ'ব। ছাৰ মই তেখেতক এবাৰ চাব বিচাৰোঁ। মোক দেখুৱাই দিয়ক তেখেত কোনটো ৰুমত আছে। মই তেখেতক এবাৰ চাব বিচাৰোঁ ছাৰ। ৰুক্মিণী, তেখেত এতিয়া এইখন হস্পিটেলত নাই। পোষ্টমৰ্টমৰ কাৰণে বেলেগ এখন হস্পিটেললৈ পঠাইছোঁ। তুমি এতিয়া ঘৰলৈ যোৱা। ডেড বডি নি তোমাৰ ঘৰত থৈ আহিব। অ' মা, মা, মোৰ বৰকৈ ভোক লাগিছে। কিবা এটা খাবলৈ দেচোন। ভোক লাগিলেও উপায় নাই সোণজনী। ঘৰত দেখোন একো বনাবলৈ নায়েই। মই খুজিবলৈ মাগিবলৈ গ'লেহে হ'ব। যি কৰ সোনকালে কৰচোন মা। মই ভোকত একেবাৰে থাকিব নোৱাৰা হৈছোঁ। ৰ সোণজনী, অধৈৰ্য নহ'বিচোন। মই বাৰু গাঁৱৰ ফালে ওলাই যাওঁ। ক'ৰবাত কিবা এটা পাওঁৱে বা। মই ঘূৰি অহালৈকে তই কিন্তু ঘৰৰ পৰা ক'লৈকো নাযাবি দেই মাজনী। মই বাৰু কি পাওঁ কি নাপাওঁ চাই পেলাই সোনকালে ঘূৰি আহিম। ঠিক আছে মা, সোনকালে আহিবি। অত দূৰ ৰাস্তা ঘূৰি পকি একেবাৰে ভাগৰ লাগি গৈছে। এই কঁঠালজোপাৰ তলতে অকণমান বহোঁ। ছোৱালীজনীলেহে বৰকৈ মনত পৰিছে। তাই চাগে এতিয়া ভোকত ছটফটাই আছে। ইফালে মই গোটেই গাঁওখন ঘূৰি আহিলোঁ, কোনেও মোক খুদকণ এটাও নিদিলে। মই বাৰু তাইক এতিয়া কি খুৱামগে? হে প্ৰভু, তুমি ইমান কিয় নিষ্ঠুৰ? এনেই ঘৰখনৰ অৱস্থা নাছিল, তাতে মোৰ স্বামীক তোমাৰ কাষলৈ লৈ গলা। এতিয়াও তুমি মোক শাস্তি দি শান্তি পোৱা নাই নেকি প্ৰভু? এই অকলশৰীয়া বিধৱাজনীক তুমি আৰু কিমান শাস্তি দিবা? কিমান শাস্তি দিবা প্ৰভু? অ' সোণজনী, এনেকৈ অকলে অকলে কিয় চকু পানী টুকি আছ? তোৰনো ইমান দুখ হৈছে নে? তই অকলে অকলে ইমান কান্দি আছ? বৰমা, মোৰ বহুত দুখ, বহুত কষ্ট। তোৰ দুখ কষ্টৰ কথা মোৰ আগত ক'ব পাৰিবিনে? আপোনাক কৈনো কি হ'ব বৰমা, আপুনিও মিছাতে মনত কষ্টহে পাব। নালাগে দিয়ক শুনিব মোৰ দুখৰ কথা। কচোন ক, মই কিবা সহায় কৰিব পাৰো এবাৰ। তেন্তে শুনক বৰমা, মোৰ স্বামীক পথাৰলৈ যাওঁতে সাপে খুটি মাৰিলে। এতিয়া ঘৰত মই আৰু মোৰ ছোৱালীজনীহে। ৰাতিপুৱাৰ পৰা ছোৱালীজনীয়ে ভোকত ছটফটাই আছে। মই গাঁৱলৈ খুজিবলৈ মাগিবলৈ আহিছিলোঁ, কিন্তু হাতত খুদকণ এটাও নাহিল। এতিয়া ছোৱালীজনীৰ কথা মনত পৰিহে এনেকৈ কান্দি আছো। এতিয়া পিছে তোৰ চিন্তা নাই দে, ভাল জেগাতে আহি বহিছহি। মানে বৰমা, মই তোক বস্তু এটা দিওঁ। এইটো লৈ যা, ছোৱালীজনীকো খোৱাবি, নিজেও খাবি। বৰমা, আপুনি কাকো নুসুধাকৈ কঁঠালটো ছিঙিলে। কোনোবাই যদি দেখা পাই গালি নাপাৰিবনে? হেৰ' কোনে কি ক'বনো? এই কঁঠালজোপাৰ গৰাকী মই নিজেই। এটা কাম কৰিবি, কঁঠাল কেইফুটা খাই এই বীজকেইটা তোৰ ঘৰৰ চৌপাশতে পুতি থবি। আগলৈ গছজোপাই সেইটোৰ কামত দিব। এতিয়া এইটো ল আৰু লৰালৰিকৈ ঘৰলৈ যাগৈ। তোৰ ছোৱালীজনী ভোকত থকা নাই জানো? আপোনাক যে কি বুলি ধন্যবাদ জনাম বৰমা। এই অকলশৰীয়া বিধৱাজনীক আপুনি যে এইটো দি সহায় কৰিছে,
আপোনাক মই সদায় মনত ৰাখিম। অ' মা, দেউতা নাই বুলি মোক লগৰবিলাকে ইমান জোকায়। শুনজনী, তই এতিয়া ঘৰৰ পৰা ওলাই নাযাবিচোন। এতিয়া আমাক মানুহে কথা শুনাবলৈ বহুত সুবিধা ল'ব, কিন্তু আমি কি খাইছোঁ, কেনেকৈ আছোঁ, সেয়া সুধিবলৈ মানুহৰ সময় নাই। কিন্তু আমাক ইটিকিং কৰিবলৈ, মোৰ স্বামী নাই বুলি, তোৰ দেউতা নাই বুলি জোকাবলৈ বহুত সুবিধা ল'ব। ঘৰত খাবলৈ চাউল পাত নাই, সেয়া জানো মানুহে খবৰ ৰাখিছে? কিন্তু তোক লৈ মোক লৈ সুবিধা ল'বলৈ মানুহৰ হাতত সময়ে সময় শুনজনী। বাদ দে আমাৰ সেইবোৰ কথা এতিয়া। মোৰ বৰকৈ ভোক লাগিছে। এতিয়া কি খাম পিছে? খাবলৈনো আৰু কি আছে? এই কঁঠাল জোপাৰে কঁঠাল এটাকে খাব লাগিব। শুনজনী, এইটো লৈ গৈ তই কাটি খাগে, মই বাৰু পিছত খাম। ঠিক আছে মা। অ' মা, এই কিবা এটা চাইচোন, সোনকালে আহ। সোনকালে আহ। কি হ'লনো? কিয় তেনেকৈ চিঞৰিছ? এই কঁঠালটো চাচোন, ভিতৰতো দেখোন সোণৰ নিচিনাকে জিলিকি আছে। আৰে, এয়া কি? এয়া সোণৰ নিচিনাকে জিলিকি থকা নাই মাজনী, এয়া সোণেই। আমাক ভগৱানে চকু মেলি চাইছে কোনজনী। এতিয়া তোক আৰু মোক কোনেও ইটিকিং কৰিব নোৱাৰে, কোনেও হাঁহিব নোৱাৰে। আমি এসাঁজ ভাতৰ কাৰণে এতিয়া আৰু কষ্ট খাবলগীয়া নহয়। মই চিনিবহে নোৱাৰিলো, যিগৰাকী বৰমাই মোক কঁঠালটো দিছিল সেইগৰাকী চাগে কোনোবা ভগৱান ৰূপী দেৱী আছিল। মইহে ধৰিব নোৱাৰিলো। নিশ্চয় বাকী কঁঠালবিলাকতো এনেকৈ সোণৰ ফুটাই ওলাব। আমি আৰু কষ্টত দিন পাৰ কৰিব নালাগে আৰু সোণজনী। অ' মা, আজি যদি আমাৰ লগত দেউতাও থাকিলেহেঁতেন নিশ্চয় বহুত ফূৰ্তি পালেহেঁতেন। ইমান কষ্টৰে এখন ঘৰ সাজি মোক সৰুৰ পৰা ডাঙৰ দীঘল কৰি তেখেতে বহুত কষ্ট কৰি থৈ গ'ল, কিন্তু সুখ নাপালে। আজি তেখেতে আমাকেই সুখ দিছে। তেখেতেই চাগে আমাকে যাদু কৰি কঁঠালটো উপহাৰ হিচাপে দিছে। অ' মাজনী, সেই দেৱীৰূপী বৰমাজনীয়ে তোৰ দেউতাৰৰ বিয়োগৰ কথা আৰু তোৰ ভোকৰ কথা শুনিহে এই কঁঠালটো উপহাৰ হিচাপে দিছিল। নিশ্চয় তেখেতৰো আশীৰ্বাদ আছে। তেখেতে চাগে আমাক অকণমান সুখ দিবৰ কাৰণে সেই দেৱীৰূপী বৰমাজনীক আমাৰ কাষলৈ পঠালে। তই এতিয়া নাকান্দিবি মা, তোৰ আৰু মোৰ দুখ কষ্টৰ দিন শেষ হ'ল। তই এতিয়া